কৰোনা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বিনামূলীয়াকৈ কোভিড ভেকচিনৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে বহুলোকে এই ভেকচিন গ্ৰহণ কৰিছে। কিন্তু এই ভেকচিন কেন্দ্ৰসমূহত নানান বেমেজালিৰ সৃষ্টি হোৱা দেখা গৈছে। বঙাইগাঁও জিলাৰ চাকলা কুকিলা ৰাজ্যিক চিকিৎসালয়ত ভেকচিনক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চিকিৎসালয়ৰ পৰিৱৰ্তে চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভেকচিন কেম্প লৈ যোৱাৰ সময়ত লাইনত থিয় হৈ থকা লোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। শ লোকে ভেকচিন ল'বলৈ আহে যদিও কাৰো মুখত নাই মাস্ক, নাই কোনো সামাজিক দূৰত্ব। নিশা 1 বজাৰ পৰা লাইনত থিয় হৈ থকা লোকে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ সময়ত কুকিলাৰ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভেকচিন কেম্প দি দিয়ে। মানিকপুৰৰ পৰা আব্দুল কৰিম আকন্দৰ ৰিপৰ্ট আই নিউজ। ইয়াতে আমাৰ যথেষ্ট মানুহ হৈছিল না, মানে আমাৰ চেণ্টাৰবিলাক নাই, ওচৰা ওচৰি বহুত দূৰত যাব লাগে, যাৰ কাৰণে ইয়াতে খুব ভিৰ হৈছিল। ভিৰৰ কাৰণে অলপ হুলস্থুল হৈছিল।